এণ্টাৰটেইনমেণ্ট অনলি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ আমাৰ ওচৰতে হৈ থকা এখনি ফুটবল প্ৰতিযোগিতালৈ। চাই থাকিব ভিডিঅ'টো শেষলৈ। আৰু যদি আপুনি নতুনকৈ এই ইউটিউব চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল বুটামটো টিপিবলৈ নাপাহৰিব। মই আহি পালোঁ আমাৰ ব্লক খেলপথাৰলৈ আৰু খেলুৱৈসকলে খেলৰ আগমুহূৰ্তত তেওঁলোকে অকণমান প্ৰেক্টিছ কৰি আছে। ইয়াৰ পিছতেই খেলখন অনুষ্ঠিত হ'ব। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ইয়াৰ পিছতেই খেলখন দেখুৱাবলৈ মই চেষ্টা কৰিম। এয়া খেলুৱৈসকলে প্ৰেক্টিছ কৰি আছে আৰু কিছু সময় পিছতে খেলখন অনুষ্ঠিত হ'ব। এয়া ট্ৰফি, ফাৰ্ষ্ট ছেকেণ্ড উইনাৰ। এয়া খেল আৰম্ভ হোৱাৰ আগতে খেলখন উদ্বোধনী হ'ব আৰু উদ্বোধনী কৰিব বিশিষ্ট সমাজকৰ্মী ফুলমণি দাসে। তেওঁ সম্বোধন জনাইছে সম্পাদক নিতু দাসে। জাৰুবৰীৰ ফুটবল আৱাসে আয়োজন কৰা এই খেলখনত উদ্যোক্তাসকলৰ যি শ্ৰম, তেওঁলোকৰ যি চিন্তা, তাক সন্মান। উদ্বোধক মহোদয়ে খেলুৱৈসকলক শুভেচ্ছা যাচিছে। লগতে কমিটি আৰু শুভাকাংক্ষীসমূহেও শুভেচ্ছা জনাইছে। জাৰুবৰী আঞ্চলিক ফুটবল আৱাসে অনুষ্ঠিত কৰা এইখন কোৱাৰ্টাৰ ফাইনেল খেল আৰু ইয়াৰ পিছতে আপোনালোকে খেলখন চাবলৈ পাব। উদ্বোধন হ'ল আৰু খেল আৰম্ভ হৈ গ'ল আৰু ধুনীয়াকৈ দুয়োটা দলে খেলি আছে বৰ্তমান। এতিয়া মই ঘৰত আহিলোঁ। এতিয়া মই যাম মোৰ বন্ধু অচ্যুত আৰু দীপক দৰ্শনে আৰম্ভ কৰিবলগীয়া এটি কলা কেন্দ্ৰ, যাৰ নাম হৈছে অনুভূতি কলা কেন্দ্ৰ। আপোনালোকে চাই থাকক ভিডিঅ'টো। আজি সেই অনুষ্ঠানটোৰ শুভাৰম্ভ হ'ব। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। এয়া মই আহি পালোঁ। এই বিল্ডিংটোতে তেওঁলোকৰ স্কুলখন আছে, অনুভূতি কলা কেন্দ্ৰ, আৰু মই এতিয়া ভিতৰত যাবলৈ চেষ্টা কৰিম। এয়া জাহ্নৱী ভৱন। ইয়াৰ পৰা আপুনি এটা ধুনীয়া ভিউ পাব। মিৰ্জা চহৰখন গোটেই দেখা পাব। এটা নেচাৰেল ভিউ, ধুনীয়া লাগিছে। এয়া আমাৰ প্ৰাক্তন অধ্যাপক দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়। তেওঁ আজি অনুষ্ঠানটো শুভাৰম্ভ কৰিলে। এয়া আমাৰ অমূল্য কুমাৰ ছাৰ। অভিনয় জগতত অসমত বহুতখিনি আগবাঢ়িছে তেওঁ। এয়া আমাৰ শ্যামল দা। তেওঁ এজন ভাল এডিটৰ, সকলোৱে জানে তেওঁক, আৰু তেওঁ দুআষাৰমান বক্তব্য আগবঢ়াইছে। ইতিমধ্যে স্কুলখন অপেনিং হৈ গ'ল আৰু আমাৰ ডান্স টিচাৰ অচ্যুত দাসক দুআষাৰ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ স্কুলখনৰ বিষয়ে। নমস্কাৰ, মই অচ্যুত দাস। তো আজি আমাৰ অনুভূতি কলা কেন্দ্ৰ মিৰ্জাত ষ্টাৰ্টিং হৈ গ'ল স্কুলখন। আপোনালোকে দেখিলে কিছুমান দৃশ্য গমেই পাইছে, স্কুলখন লোৱা হৈ গ'ল। তো আপোনালোকে যদি ভাবিছে আমাৰ স্কুলত এডমিশ্যন ল'ম বুলি, তো আমাৰ আহিব পাৰে। আমাৰ স্কুলটো মিৰ্জা জনতা প্ৰেছৰ ওচৰতে বিল্ডিংটো, জাহ্নৱী ভৱন বুলি। তো আপোনালোকে আহিব। আৰু আমাৰ ডান্সৰ লগত ড্ৰামা থাকিব, ডান্স থাকিব, ডান্স মডাৰ্ণ ডান্স, ড্ৰামা আৰু আৰ্ট থাকিব, ছবি আঁকা আৰু জুম্বা, লগতে জুম্বা আৰু ফিটনেছ ক্লাছটো থাকিব। চ' আপোনালোকে যোগাযোগ কৰক, নাম্বাৰটো দি দিব ডিছক্ৰিপশ্যনত। তো আপোনালোকে যোগাযোগ কৰিলে হ'ল, ভাল লাগিল। আৰু লগতে মোৰ নতুন এখন শ্বৰ্ট ফিল্ম এখন আহি আছে, অনুৰাগ বুলি। ধৰ্মৰে এক্টিং কৰিছে, মোৰ লগত মোৰ বন্ধু হয়, ময়ো এক্টিং কৰিছোঁ। অচ্যুত দাস কোৰিঅ'গ্ৰাফাৰ বুলি মোৰ ইউটিউব চেনেল এটা আছে, অচ্যুত দাস কোৰিঅ'গ্ৰাফাৰত আহিব অনুৰাগ শ্বৰ্ট ফিল্মত। চ' আপোনালোকে পাব সোনকালে। তো মৰম দিব বুলি আশা কৰিছোঁ আৰু। তো লগ পাম, বাই বাই। অচ্যুতলৈ মই পইচা থাকিল আৰু যোগাযোগ নম্বৰটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব পাৰিব। ধন্যবাদ, বাই বাই, লগ পাম।
বাহুবলে তুই